हेलो गाइस, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি আছো গুৱাহাটীত। কালি আহিলো গোলাঘাটৰ পৰা চাপাত লৈ গুৱাহাটী। আজি আছো এতিয়া লখৰাত। আৰু এইফালে লখৰা ব্ৰিজখন আৰু এইখনে লখৰা ব্ৰিজখন আৰু ব্ৰিজৰ তলতে আছে গুদামটো। এইখন গাড়ীখন লাগি দেখিছে এইফালে। আৰু আমাৰ গাড়ী খালী হৈ গ'ল। খালী কৰি এতিয়া ওলাই যাব পৰা নাই। নো এণ্ট্ৰি লাগি আছে। মানে মোদী আহিছে গুৱাহাটীলৈ। মোদী অহাৰ কাৰণে এতিয়া নো এণ্ট্ৰি লাগি আছে। আৰু আহি মঙলদৈ যাব। মোদী এতিয়া আহি পালেহি। এতিয়া মঙলদৈ যোৱাৰ পাছতে নো এণ্ট্ৰিটো আকৌ খুলি দিব, গাড়ীবিলাক যাবগৈ। আমি যাবগৈ লাগিব ইয়াৰ পৰা গড়চুকত থাকিব লাগিব। দিনটো মানে বাহিৰতে থাকিব লাগিব। ৰাতি সোমাব লাগিব টাউনত। এতিয়া মানে আমাৰ গাড়ী লুট হয় টাউনত ৰাতি 9টাত সোমাব লাগে। নো এণ্ট্ৰি লাগি আছে, এতিয়া সোমাব নোৱাৰি। এতিয়া মানে দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো চাই থাকক, গম পাব। দাদা গৈছে লখৰাত মালা চালা আনিব গৈছে। বিশ্বকৰ্মা পাই গ'লি মালা ধুনীয়াকৈ গাড়ীখন সজাব লাগিব। দাদা গ'ল মালা আনিবলৈ গৈছে। মালা চালা আনিব। তাৰপিছত ইয়াৰ পৰা যাম গড়চুকত থাকিম। দিনটো কেনেকৈ যায় আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব। আৰু মানে গাইছ মোদী ঘূৰি আছে ওপৰত, হেলিকপ্টাৰ গৈ আছে দেখিছে। এতিয়া নো এণ্ট্ৰি লাগি আছে। এতিয়া মোদী যোৱা গৈছে এতিয়া মঙলদৈ যোৱাৰ পাছতে যেতিয়া খুলি দিবও পায়, তেতিয়া ওলাই যাব লাগিব গড়চুকলৈ ফটাফট। আৰু সেইফালে মবিলৰ গুদাম আৰু এইফালে মবিল লুট হৈ আছে। এইফালে দাদাই লুট দি আছে আৰু এইফালে আনি ষ্টক কৰি থৈছে। আৰু এইফালে এতিয়া লুট কৰি লওঁ। আজিলৈ আছিলে মানে নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।